मेट्रिक आरो गोजौसिन गेजेरारि आनजाद उथ्रिनो हायै फरायसाफोरनि थाखाय मोजां खौरां। मेट्रिक आरो गोजौसिन गेजेरारि जोबथा आनजादाव जाय फरायसाफोरा सानखान्थि, इंराजि आरो बिगियान आयदायाव लोरबां जानायनि थाखाय उथ्रिनो हायै फरायसाफोरा डिस्टेंस एडुकेशन काउन्सिलिं सेन्टाराव मुं थिसननानै बर्ड अफ अपेन स्कुलिं एन्ड एडुकेशन सिक्किम मिरुनि गेजेरजों अनलाइननि गेजेरजों आनजाद होनानै 100% उथ्रिसारनो हादों। मख'नो गोनांदि थांनाय 15 अक्ट'बर खालि उदालगुरि जिल्लानि कलाइगावनि गावारि सोलोंथाइ फसंथान किड्स एमआव बर्ड अफ अपेन स्कुलिं एन्ड एडुकेशन सिक्किम मिरुनिफ्राय जाफुंसार महरै उथ्रिसारनो हानाय सा 20निबो बांसिन फरायसाफोरखौ बरायनाय जायो। कबिरारि गोजौसिन गेजेरारि फरायसालिनि आजिरा मोननाय गोरायुं दिम्बिसर गस्वामीनि आफादगिरि मासि सामलायनायाव खुंनाय बे बरायनाय हाबाफारिखौ दैदेनो बे मिरुनि बिगोमा आरो उदालगुरि उकिल आफादनि उकिल मन्ताज आहमेदा। मिरुनि बिगोमा आरो बरायजानाय फरायसाफोरा खौरांगिरिनि सिगाङाव मा फोरमायदों खोनासंनि। মই बोर्ड अफ ओपन स्कुলৰ পৰা মই হাই সেকেন্ডাৰী এক্সাম দিছিলোঁ। হাই সেকেন্ডাৰী এক্সামত মই প্ৰথম চান্স পাইছোঁ। ফাৰ্ষ্ট ডিভিজন 65% মই পাছ কৰিছোঁ। बोर्ड অফ ओपन স্কুলক মোৰ ফালৰ পৰা মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই দেওমণি ডিগ্ৰী কলেজত মই এডমিশ্যন লৈ পেলাই পঢ়ি আছোঁ আৰু পঢ়াৰ ক্ষেত্ৰত কোনো মোৰ একো প্ৰব্লেম হোৱা নাই। ধুনীয়াকৈ মই এডমিশ্যন পাইছোঁ আৰু মই ধুনীয়াকৈ পঢ়ি আছোঁ আৰু बोर्ड অফ ओपन স্কুলখন আমাৰ বহুত মই শিক্ষামূলক বুলি ভাবোঁ। মই মোৰ ফালৰ পৰা মই কৈছোঁ। बोर्ड अफ ओपन स्कुलिং এণ্ড স্কিল ইন এডুকেশ্যন ছিকিম হয়। ইয়াত মানে কি হয়, তোমাৰ যিবিলাক ল'ৰা ছোৱালী অনুত্তীৰ্ণ হয় তেখেতসকলক এটা কেনেধৰণে শিক্ষা দিয়া হয় আৰু কেনেকৈ মানে কি দেখাত যাব পাৰিছে? হয়, ধৰক আমাৰ যিগিলা ল'ৰা ছোৱালীয়ে ধৰক হাই ছেকেণ্ডেৰী বা মেট্ৰিকো হওক, কিবা এটা ছাবজেক্টত বা ইংলিছো হওক, অসমীয়া হওক, ধৰক 1 নম্বৰ 2 নম্বৰ বা 3 নম্বৰ কাৰণে যি ছাবজেক্ট ফেইল কৰে, কিছুমান ল'ৰা ছোৱালী আছে ধৰক পঢ়াৰ লাজতে কিছুমান পঢ়া বাদ দিয়ে, মানে লাইফটো মানে কামৰ ফালে লৈ যায়, কিবা বেয়াৰ ফালে লৈ যায়। ধৰক সেইটো নকৰি পেলাই আমাৰ बोर्ड অফ ओपन স্কুল ছিকিম बोर्ड এডমিশ্যন লৈ পেলাই অনলাইনত এক্সাম দি পেলাই ধুনীয়াকৈ পঢ়াবিলাক ধুনীয়াকৈ ছাৰেণ্টে শিকাই দিয়ে, ধুনীয়াকৈ এক্সাম প্ৰশ্ন আহে অনলাইনত, যে ধুনীয়াকৈ দি পেলাই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰি। কোনো बोर्ड অফ ओपन স্কুলৰ কোনো ইয়াতে কোনো ভেজাল নাই আৰু ধুনীয়াকৈ আমাৰ যিকেইটা বেকাৰ পঢ়াৰ অলপ সমস্যা ধৰি যে বাদ দিয়ে, সেইগিলা নহয়। সেইগিলা ল'ৰা ছোৱালীক যি আমাৰ ইয়াতে শিক্ষাটো যাবৰ কাৰণে আগুৱাই যাওক, ইয়াতে আহি পেলাই যোগাযোগ কৰক, ভৱিষ্যত সিহঁতে নিশ্চয় ভাল মানুহ হ'ব। আৰু মই নিজেও দিছোঁ, আপোনালোকৰ মাধ্যম যোগেদি মই ক'ব খোজোঁ, মই এইবাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমলৈকে পঢ়ি আছোঁ। बोर्ड अफ ओपन स्कुलिং এণ্ড স্কিল এডুকেশ্যনৰ স্বত্বাধিকাৰী হয় তাকে মমতাজ আলী হয় এডভকেট হয়। হয় তেওঁ যে এইটো গোটখন চলাই আছে বা হয় এইখিনি সুবিধা দি আছে, হয়। তেওঁক কি আহ্বান জনাব? আমাৰ কলাইগাঁৱৰ মন্তাজ ছাৰক মই প্ৰথম बोर्ड ओपन স্কুলত তেওঁ আমাৰ কোচিংটো আনিছে। ছাৰক মই অসৎ মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাৰ দ্বাৰা মই আৰু মোৰ লগৰীয়াবিলাক যিগিলা বেয়া ৰাস্তাৰ পৰা যে ছাৰে ঘূৰাই নি পেলাই আমাৰ बोर्ड অফ ओपन স্কুলত যি এডমিশ্যন লৈ পেলাই যে আমাক আজি মোক যে ডিগ্ৰী ফাৰ্ষ্ট ছেম লৈ যে ল'ব পাৰিছে, ছাৰৰ তাত মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰৰ তাত মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম। হয়, ধন্যবাদ জনাইছোঁ মই আপোনালোকৰ চেনেলক, যে আজি যি সম্বৰ্ধনা অনুষ্ঠান পাতিলোঁ, এই সম্বৰ্ধনা অনুষ্ঠানটো কোনো ৰেগুলাৰ ষ্টুডেণ্টৰ নহয়। মানে যিসকল ষ্টুডেণ্টে মানে যোৱা ৰেগুলাৰ পৰীক্ষাত সেৱাৰ ফালৰ পৰা যি পৰীক্ষা হৈছে, এই পৰীক্ষাত অনুত্তীৰ্ণ হৈছে, ফেইল কৰিছে, মানে দুৰ্বল ষ্টুডেণ্ট, সেই ষ্টুডেণ্টখিনি बोर्ड অফ ओपन स्कुलिং एंड स्किल एडुकेशन বুলি এখন প্ৰাইভেট बोर्ड আছে। এই बोर्डখন আমাৰ ডিষ্টেঞ্চ এডুকেশ্যন কাউন্সিলিং চেণ্টাৰ আছে। এই চেণ্টাৰৰ মই কাউন্সিলৰ, মই এজন অধিবক্তা
আৰু মই এই দুখীয়া ল'ৰা ছোৱালীখিনি যে ফেইল কৰি ঘৰতে বহি আছে বা আৰু নিজে লাজ পাই ৰেগুলাৰ পঢ়া শুনাৰ পৰা বঞ্চিত হৈ আছে, মই তেওঁলোকক বঞ্চিত নকৰি মই তেওঁলোকক মাতি আনি প্ৰতি ৰবিবাৰে মই তেওঁলোকক মোৰ ফালৰ পৰা বিশেষ কোচিং এটা আয়োজন কৰি কোচিং কৰাই উঠি মই তেওঁলোকক এই বৰ্ডত ফৰ্ম ফিল আপ কৰাই উত্তীৰ্ণ কৰাবলৈ সক্ষম হৈছোঁ। এতিয়ালৈকে 200-300 ল'ৰা ছোৱালী আমাৰ এই চেণ্টাৰৰ পৰা ডিষ্টেঞ্চ এডুকেশ্যন কাউন্সেলিং চেণ্টাৰৰ পৰা উত্তীৰ্ণ হৈ গৈছে। মই অসমবাসীক এইটোৱে সুখবৰ দিব বিচাৰোঁ যে কোনো ল'ৰা ছোৱালী ফেইল কৰি ঘৰতেই এনেই বহি নাথাকি বহু ধৰণৰ চৰকাৰে অনলাইন এডুকেশ্যন ছিষ্টেম বহুতো সুবিধা ওলাইছে। আমাৰ এই চেণ্টাৰত যদি এডমিশ্যন লয় ল'ৰা ছোৱালীসকলে, তেওঁলোকে অনলাইন পৰীক্ষা দিব, ঘৰতে বহি অনলাইন পৰীক্ষা দি তেওঁলোকে উত্তীৰ্ণ হ'ব আৰু সকলো কলেজতেই ৰেগুলাৰ ছাত্ৰ ছাত্ৰীসকলে যিভাৱে পাছ কৰে সেই ৰেগুলাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে এডমিশ্যন ল'ব পাৰিব আৰু সমমৰ্যাদা পাব। চৰকাৰে সমান তেওঁলোকক ভেলু দিব, যাতে আমাৰ এডুকেশ্যন ফৰ অল, সকলোৰে বাবে শিক্ষা যাতে সকলোৱে ল'ব পাৰে, বঞ্চিত হ'ব নালাগে। বয়সৰ কোনো ইয়াত কথা নাই, সকলো বয়সৰ ল'ৰা ছোৱালী ইয়াতে এডমিশ্যন ল'ব পাৰিব আৰু এই ব'ৰ্ড অফ অপেন স্কুলিং এণ্ড স্কিল এডুকেশ্যন চমুকৈ BOS ইয়াৰ পৰা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব পাৰিব। অনলাইন এডুকেশ্যন, এইটো অনলাইনত পৰীক্ষা দিব, ঘৰৰ পৰাই পৰীক্ষা দিব, ক'তো যাব নালাগে। আমাৰ চেণ্টাৰৰ পৰা আমি তেওঁলোকক এডমিশ্যনৰ সুবিধাখিনি তেওঁলোকক আমি কৰি দিম আৰু তেওঁলোকে নিৰাশা হ'ব নালাগে যে আমি ফেইল কৰিয়ে বহি থাকিব লাগিব নেকি, কিন্তু ফেইল কৰি বহি থাকিব নালাগে। সকলো কলেজতে এডমিশ্যন পাব আৰু সকলো কলেজে এডমিশ্যন দিবলৈ বাধ্য হ'ব, কিয়নো কাউন্সিলে এইখন বৰ্ডক একচেপ্ট কৰিছে আৰু এই বৰ্ডখন কফচিৰ আণ্ডাৰত আছে। ৰিকগনাইজ এডুকেশ্যনেল বৰ্ডছ অফ ইণ্ডিয়া বুলি যদি আমি গুগলত চাৰ্চ কৰোঁ তেনেহ'লে 68 নম্বৰত এইখন বৰ্ডৰ আমি নাম পাম যে ব'ৰ্ড অফ অপেন স্কুলিং এণ্ড স্কিল এডুকেশ্যন ছিকিম। AIU ৰিকগনাইজ, অল ইণ্ডিয়া ইউনিভাৰ্চিটি ৰিকগনাইজ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গুচি গ'লে যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত এডমিশ্যন পাব। ইয়াতে ছায়েন্স আছে, ছায়েন্স লৈ পাছ কৰিব পাৰিব, BHC পঢ়িব পাৰিব, ডি ফাৰ্মাচী, বি ফাৰ্মাচী, PCI ৰিকগনাইজ বৰ্ড এখন, ফাৰ্মাচী কাউন্সিল ৰিকগনাইজ বৰ্ড এখন। ইয়াৰ পৰা ছায়েন্সত যদি উত্তীৰ্ণ হয় তেতিয়াহ'লে ডি ফাৰ্মাচী, বি ফাৰ্মাচী এডমিশ্যন পাব, কোনো ধৰণৰ পঢ়াৰ অসুবিধা নহয় ল'ৰা ছোৱালীসকলৰ। আৰু BCom কৰি ইয়াতে কমাৰ্চো আছে, কমাৰ্চ কৰি BCom অধ্যয়ন কৰিব পাৰিব। গতিকে মই এইটোৱে সুখবৰ দিব বিচাৰোঁ সকলোকেই যে ফেইল কৰি ঘৰত বহি থাকিব নালাগে। মানে এই ডিষ্টেঞ্চ এডুকেশ্যনৰ মাধ্যমত অনলাইন পৰীক্ষা দি আমাৰ ইয়াতে BA MA বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটি আছে, অনলাইন এডুকেশ্যন, গভৰ্ণমেণ্ট এমপ্লয়ীবিলাকেও এডমিশ্যন লৈছে আমাৰ তাত। আজি গোৱালপাৰাৰ গভৰ্ণমেণ্ট এমপ্লয়ী আছে, গভৰ্ণমেণ্ট টিচাৰ গোৱালপাৰা কেণ্ডিডেট আছে, আমাৰ নগাঁৱৰ পৰা কেণ্ডিডেট আছে, দলগাঁও, খাৰুপেটীয়া, কলাইগাঁও, উত্তৰাঞ্চল, ওদালগুৰি এইবিলাকৰ পৰা ষ্টুডেণ্টটো আহি আমাৰ ইয়াতে এডমিশ্যন লৈ পাছ কৰি কিছু সংখ্যক ল'ৰা ছোৱালী চাকৰিও পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই বহুত সুখী হৈছোঁ আজি আৰু মই এজন অধিবক্তাৰ মই দিনটো অধিবক্তাৰ কাম কৰি উঠিও মই দেওবাৰে এই ল'ৰা ছোৱালীবিলাকক মই মাতি আনি তেওঁলোকক মানে শিক্ষাৰ পথত আগুৱাই নিবৰ বাবে মই চেষ্টা কৰি আছোঁ, যাতে ৰাইজে মোৰ লগত সহায় সহযোগিতা কৰে। আৰু ইতিমধ্যে সকলো ৰাইজে মোক ভাল পাইছে যে এইটো কাম কৰাৰ কাৰণে কাৰণ এটা ধুনীয়া মই ছ'চিয়েলৰ এটা ভাল কাম কৰিছোঁ। বহুত পুলিচ অফিচাৰৰ ল'ৰা ছোৱালীও মেট্ৰিকত ফেইল কৰা ল'ৰা ছোৱালী আছে, মই তেওঁলোকক এইটো বৰ্ডৰ জৰিয়তে উত্তীৰ্ণ কৰাইছোঁ। বহুত শিক্ষকৰ ল'ৰা ছোৱালী আছে, বহুত আকৌ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও আছে, তেওঁলোকক মই সুবিধা দিছোঁ। মই কম খৰচত, মোৰ টকা খৰচ কৰিও কিছুমানক মই এডমিশ্যন দি উঠি এওঁলোকক মই পঢ়ুৱাইছোঁ। আৰু মই এইটোও এটা মানে সুযোগ দিছোঁ যে যদি কোনোবা দুখীয়া ল'ৰা ছোৱালী আছে, পঢ়াৰ পৰা বঞ্চিত হৈ আছে, পঢ়িব পৰা নাই, মই তেওঁলোকক, মোৰ এখন ট্ৰাষ্ট আছে, জ্ঞান এডুকেশ্যনেল ট্ৰাষ্ট, এই ট্ৰাষ্টৰ আণ্ডাৰত তেখেতক মই পঢ়াবলৈ মই এটা সুবিধা দিম। যে টকা পইচা যদি অভাৱ হয়, মোৰ গাঁঠিৰ ধন খৰচ কৰি হ'লেও মই দুখীয়া ল'ৰা ছোৱালীক পঢ়াই মোৰ সমাজখনক মই শিক্ষিত কৰাৰ কাৰণে মই এটা চেষ্টা কৰি আছোঁ। ধন্যবাদ। মোৰ এই ক্ষেত্ৰত বিশেষ ক'বলগীয়া নাই, গোটেইখিনি ক'বলগীয়াখিনি আমাৰ কাউন্সিলৰ ডাঙৰীয়াই কৈছেই। কিন্তু ইয়াতে কথা হ'ল, মই এইবছৰ তেওঁৰ অনুৰোধ ক্ৰমে ইয়াত আহি অলপমান ল'ৰা ছোৱালীক কোচিং দিলোঁ। তেওঁলোকে কিবাকিবি মনত উদয় হোৱা প্ৰশ্ন কিছুমানৰ উত্তৰ দিলোঁ আৰু একেলগে থাকি বহুত ভাল লাগিল। আৰু আজি তেওঁলোকৰ বিদায় দিলে, গতিকে ইয়াৰ পিছত আৰু ক্লাছ নহয় এই বছৰৰ কাৰণে। তেওঁলোকে মাত্ৰ কৰিব,
পৰীক্ষাৰ দিনা পৰীক্ষাৰ সময়ত সেই মক টেষ্ট বা তাৰপিছৰ পৰীক্ষাবিলাকৰ অৱতীৰ্ণ হোৱাটোহে তেওঁলোকৰ কাম বাকী থাকিল। ধন্যবাদ। বৰ্তমান এতিয়া হাউচ ৱাইফ আছোঁ, ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছোঁ। এনে কোন বোৰ্ডৰ পৰা পাছ কৰা হৈছিলে? এতিয়া মই ছিকিম বোৰ্ডৰ পৰা পাছ কৰিছোঁ। ছিকিম বোৰ্ডৰ অঁ, যিটো বোৰ্ড অফ অপেন স্কুলিং এণ্ড স্কিল এডুকেশ্যন ছিকিমত তুমি উত্তীৰ্ণ হৈছা। তুমি এনেকৈ এই সুবিধাখিনি কাৰ দ্বাৰা লাভ কৰিছা? এনে মোৰ ঘৰৰো বহুত ছাপৰ্ট আছে আৰু এনে মমতাজ ছাৰে দ্বাৰাই মই এইটো স্কুলত পঢ়ি কিনে আগবাঢ়ি আহিছোঁ আৰু ইচ্ছা কৰি আছোঁ আৰু আগবাঢ়ি যাওঁ। এই হায়াৰ ছেকেণ্ডেৰী তুমি আগতে অনুষ্ঠিত হৈছিলে নেকি? নাই, আগতে বেয়া হৈছিলে নেকি? বেয়া হৈছিলে। মই ঘৰতে পঢ়িছিলোঁ, তেতিয়া বেয়া হৈছিলে। তেতিয়া মই ইয়াতে আহি কিনে কলাইগাঁৱত আহি কিনে এডমিশ্যন ল'লোঁ। মমতাজ ছাৰে ক'লে আকৌ তাতে যাই কিনে এডমিশ্যন লোৱা, তুমি ভালদৰে পাছ কৰি যাবা। অপেন স্কুলত যাই কিনে পৰীক্ষা দিলোঁ। এই পৰীক্ষাটো কেনেকৈ দিছোঁ? পৰীক্ষাটো কেনেকৈ দিয়ে? অফলাইন নে অনলাইন? অনলাইন দিছিলোঁ, এই দলগাঁও। অঁ, দলগাঁৱতে দিছিলোঁ। তোমাৰ এনে কি বিষয়ত এই তুমি পৰীক্ষা দিছিলা? তাৰমানে অল ছাবজেক্ট নে? অল ছাবজেক্টেই আছিলে, এটা খালি পৰিৱেশটো নাছিলে, এনেই অল ছাবজেক্ট আছিলে। অল ছাবজেক্ট দি আছিল। তাৰপিছত এটা ক্ৰুচিংটো কেনেকুৱা ধৰণৰ হয়? এটা ক্ৰুচিং কৰা হয় নেকি? কুৱেশ্যন নাই, কুৱেশ্যন কৰা ডাইৰেক্ট ঘৰত পঢ়ি ডাইৰেক্ট ঘৰত পঢ়ি কিনে তাতে পৰীক্ষাটো দিয়া হৈছে। এডমিশ্যনটো ক'ত হৈছিলে? এডমিশ্যন ইয়াতে মমতাজ ছাৰে দিছিলে। এডমিশ্যনটো লৈছিলে কি কয়তো ডিষ্টেঞ্চ এডুকেশ্যন কাউন্সেলিং চেণ্টাৰ। অঁ, এতিয়া ছাৰক কি ক'বা? ছাৰক থেংক ইউ বুলি ক'ম, বহুত ধন্যবাদ বুলি ক'ম। যেনে আগবাঢ়া আৰু মোৰ ৰাস্তা দেখাইছে ছাৰে, যে আকৌ আৰু বেছিকৈ আগবাঢ়ি যাওক। এতিয়া হাই ছেকেণ্ডেৰী ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছোঁ, যেন আৰু ডিগ্ৰী কমপ্লিট কৰোঁ আৰু সেইটো আশা কৰিছোঁ। যিসকল অনুতীৰ্ণ ল'ৰা ছোৱালীবিলাক আছে বা হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰে হওক, তেখেতসকল কি আহ্বান জনাবা? এই স্কুলত পঢ়াৰ কাৰণে কি আহ্বান জনাবা? যিসকলে মানে পৰীক্ষাত ফেইল কৰিছে বা মনটো হাৰাশাস্তি আছে বা ফেইল কৰিছে, অশান্তি পাই আছে, আৰু যিহেতু তাৰমানে বৰ্ডৰ অপেন স্কুলে যিহেতু এটা মানে ভাল এটা সুবিধা পাইছে, সিহঁতক কি জনাম, কি ক'বা? কম, ময়ো মানে বেয়া হৈ কেনে আজি আগবাঢ়ি যাই আছোঁ। তোমালোকে আগবাঢ়ি যোৱা, হাৰ মানি যাব নালাগে। জিন্দগী বহুত ডাঙৰ হয়, আপুনি যিমানে হওক আগবাঢ়ি যাব লাগে। পঢ়া কোনোদিন শেষ নাই। পঢ়া আজি ফেল আছোঁ, অহা বছৰ আকৌ পঢ়িম, পাছ কৰিব চেষ্টা কৰিম, হয় কি নহয়? সেইটো আশা জনাম আৰু ল'ৰা ছোৱালীক। মানে গৃহিণী হৈ মানে পৰীক্ষা দিলে, তুমি ভৱিষ্যত কি আশা কৰিছা? আশা কৰিছোঁ কিবা হোৱা। এতিয়া মোৰ তেনে টিচাৰ হোৱাৰ পৰা আশা আছিল আগৰ পৰা পঢ়ি শুনি টিচাৰ হ'ম। এতিয়া চাওঁ ক'লৈকে যাই পাম। এনে টিচাৰ হোৱা বহুত আশা। থেংক ইউ ভেৰি মাছ।